আপোনালোককো দেখাই দিছোঁ। কেতিয়াবা এইফালে আহিব ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান এইবোৰলৈ শাক পাচলি যদি নিওঁ বুলি কয় পাইকাৰী হিচাপত ইয়ালৈ আহিব পাৰিব। মই সেইকাৰণে আজি আপোনালোকক দেখুৱাই দিছোঁ। লগতে কুকুৰা হাঁহো আছে, ছাগলীও আছে, সকলোবিলাক ব্যৱসায় কৰিছে মোৰ দেওৰজনে। এয়া চাওকচোন। নমস্কাৰ। এয়া চাওক মোৰ দেওৰজনে বাৰী কৰিছে, শাক পাচলি লগাইছে। এয়া ইমান ধুনীয়া ধুনীয়া স্কোৱাচ লগাইছে দেখিছেনে ৰাইজ। এইবিলাক এয়া চাওক, আজিকালি মানুহবিলাকে ল'ৰা ছোৱালীবিলাকে চাকৰি কৰি ঘুমুতাই থাকে। চাকৰি এটা নহ'লেও যে মানুহে এনেকৈ জীৱনটো নিৰ্বাহ কৰিব পাৰে ইয়াৰে প্ৰমাণ দেখিছেনে। এয়া চাওক, আমাৰ দেওৰজনে বাৰী খেতি কৰি ল'ৰা ছোৱালী পঢ়াইছে, নিজেও ধুনীয়াকৈ চলিছে। আৰু তাকে আমাৰ ভাল লাগিছে এইবিলাক। এনেকৈ ধৰক মই আজি আহিছোঁ দেওৰজনৰ ঘৰলৈ। ইমান ধুনীয়াকৈ বাৰী পাতে। আগেও মই দেখিছোঁ বাৰু বেলেগ বেলেগ চব্জিবোৰ লগাই। এইবাৰ ইমান ধুনীয়া স্কোৱাচ লগাইছে চাওকচোন। সেইকাৰণে মানুহে কৰ্ম কৰিব লাগে। কৰ্ম কৰিলে মানে ভাল, নিজৰ জীৱনটো ধুনীয়াকৈ অতিবাহিত কৰিব পাৰি। এয়া এইবোৰ তামোল গছ, এয়া পুখুৰী, এই পুখুৰীটো দেখুৱাবলৈ থাকি গৈছে। এয়া পুখুৰী দেখিছে চাওকচোন কেনেকুৱা লাগিছে বাৰু। আপোনালোকেও এনেকৈ লগাবলৈ মন গৈছে নেকি বাৰু ক'বচোন মোক। মোৰ কিন্তু টাউনত থকাতকৈ গাঁৱতে ভাল লাগিব যেন লাগে, মোৰ অনুভৱ হয়। এইবোৰ তামোল গছ লগাইছে, এইবোৰতো পইচা পাতি ওলায়। এইবোৰ সেইফালে পাণ লগাইছে দেখিছেনে আপোনালোকে চাওকচোন। বাঁহ এয়া মই আপোনালোকক অকণমান দেখুৱাই দিওঁচোন। এয়া চাওক, মই ক'লৈ আহিছোঁ আজি আপোনালোকক দেখুৱাই গৈছোঁ। এয়া চাওক, এয়া এয়া পুখুৰী দেখিছেনে। এয়া পুখুৰী, এয়া পুখুৰীবিলাক, পুখুৰী মাছ, শাক পাচলি, পাণ এইবোৰ কিমান ধুনীয়াকৈ লগাইছে চাওক। আপোনালোককো দেখুৱাই দিছোঁ। কেতিয়াবা এইফালে আহিব ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান এইবোৰলৈ শাক পাচলি যদি নিওঁ বুলি কয় পাইকাৰী হিচাপত ইয়ালৈ আহিব পাৰিব। মই সেইকাৰণে আজি আপোনালোকক দেখুৱাই দিছোঁ। লগতে কুকুৰা হাঁহো আছে, ছাগলীও আছে, সকলোবিলাক ব্যৱসায় কৰিছে মোৰ দেওৰজনে। এয়া চাওকচোন দেখিছেনে, বাৰীখন দেখুৱাই দিছোঁ অকণমান। চাওক কিমান ধুনীয়াকৈ লাগিছে দেখিছেনে। স্কোৱাচ কি ধুনীয়াকৈ লাগিছে চাওকচোন। এয়া ছাগলীও পুহিছে। মানুহে চাকৰি নকৰি এনেকৈ যদি ব্যৱসায় কৰে, মানুহ ধুনীয়াকৈ পৰিয়ালবোৰ চলি থাকিব পাৰে, ল'ৰা ছোৱালী পঢ়াব পাৰে আৰু নিজেও উন্নতি হৈ ধুনীয়াকৈ চলিব পাৰে। বহুত ল'ৰা ছোৱালীয়ে চাকৰিৰ কথা চিন্তা কৰি থাকে। এইবোৰ এতিয়া পঢ়া শুনা মানুহ হৈও এইবিলাক খেতি বাতি কৰি ঘৰখন চলিছে চাওকচোন। এয়া ৰাইজ, এইবোৰ পাণ তামোল এতিয়া কৰিলে মানে সকলোতে পইচা আছে চাওকচোন। আমাৰ দেওৰজনে পাণতো পায়, তামোলতো পায়, সকলোতে। এয়া ছাগলী গাঁৱলৈ